এখেতে অসৎ ভালি কৰি গৈছে এটা বজাত কি বাল গান গাই আছো বুলি কৈছে একচুৱেলি উদ্যোক্তা কোন হয় এখেত কোন হয় এখেত কোন হয়নো আচ্ছা কি গান গাব লাগে তাৰমানে মোক মাতিছিলে কিয় তেনেলে মই নিজৰ গান গাইছো কোন হয় তেখেত এটা অনাংকিত ঘটনা যিটোৰ কাৰণে আমি খুব উদযাপন সমিতিৰ তৰফৰ পৰা খুব লজ্জিত হৈছোঁ আৰু সেয়ে আমাৰ মৰমৰ ভাইটি মৌচুম গগৈ তথা কলা কুশলী শিল্পীসকল সকলোৰে ওচৰত আমি জেলগাজাৰ পাতগিৰিপাৰা ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আমি ক্ষমা প্ৰাৰ্থনা মাগিছোঁ আৰু ৰাইজলৈও এই অনাংকিত ঘটনা হৈ যোৱাৰ বাবে আপোনালোকৰ ওচৰত আমি দুখ প্ৰকাশ কৰিছোঁ তাৰ কাৰণে আপোনালোকে যেন আমাক ক্ষমা কৰে ধন্যবাদ নাই অশোক দা একো নাই আপুনি কিয় ক্ষমা খুজিছে একো ক্ষমা খুজিবলগীয়া একো নাই নাই তেনেকুৱা মানুহ